মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই নাজিজুল হক। আমি আজি আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম পাঠ সৌৰজগতত আমাৰ পৃথিৱীৰ দ্বিতীয় ভাগ। এই পাঠটোৰ প্ৰথম খণ্ডত আমি কি আলোচনা কৰিছিলো মনত আছেনে? ঠিক আছে, ময়ো মনত পেলাই দিছো বাৰু। প্ৰথম ভাগত আমি ৰাতিৰ আকাশ আৰু আকাশত দেখা তৰা বা নক্ষত্ৰ আৰু গ্ৰহৰ বিষয়ে আলোচনা কৰিছিলো। লগতে সূৰ্য আৰু সৌৰজগতৰ বিষয়ে চমু আভাস পাইছো। আজি আমি সৌৰজগত ইয়াৰ গ্ৰহসমূহৰ লগতে গ্ৰহবোৰৰ উপগ্ৰহৰ বিষয়ে বিতংভাৱে জানিবলৈ চেষ্টা কৰিম। এতিয়া কোৱাচোন, সৌৰজগত মানেনো কি? সৌৰ মানে সূৰ্য, সূৰ্যক সৌৰ নামেৰেও জনা যায়। জগত মানে সহজ ভাষাত পৰিয়াল। এই সূৰ্যৰ পৰিয়ালত কোন কোন সদস্য আছে বাৰু? এই পৰিয়ালটোত সূৰ্য কেন্দ্ৰত অৰ্থাৎ মাজত থাকে আৰু ইয়াৰ চাৰিওফালে ৮টা গ্ৰহ অহৰহ সূৰ্যক প্ৰদক্ষিণ কৰি আছে। এই গ্ৰহবোৰৰ লগতে ইহঁতক প্ৰদক্ষিণ কৰি থকা ইহঁতৰ উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জসমূহ সৌৰজগতৰ অংশ। তোমালোকে নিশ্চয় এই গ্ৰহবোৰৰ নামবোৰ জনাই। মই এবাৰ নামবোৰ ক্ৰমে গাই শুনাইছো। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আজি কিছু বছৰ আগলৈ প্লুটোক সৌৰজগতৰ গ্ৰহ বুলি ধৰা হৈছিল। পিছলৈ বিজ্ঞানীসকলে প্লুটোক গ্ৰহ শ্ৰেণীৰ পৰা বাদ পেলাই বাহন গ্ৰহ হিচাপে স্বীকৃতি দিয়ে। তোমালোকে ছবিখনলৈ মন কৰাচোন। সূৰ্যৰ নিচেই ওচৰত থকা প্ৰথম গ্ৰহটোৱে হৈছে বুধ গ্ৰহ। বুধ গ্ৰহটো সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ আৰু ইয়াৰ কোনো উপগ্ৰহ নাই। এই গ্ৰহটো সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৮৮ দিন লাগে। বুধ গ্ৰহটোৰ ব্যাস ৪,৯৮০ কিলোমিটাৰ। সূৰ্যৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰা গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহটো অন্য গ্ৰহৰ তুলনাত ওলোটাকৈ অৰ্থাৎ পূবৰ পৰা পশ্চিমলৈকে ঘূৰে। আকাৰ আৰু আকৃতিৰ ফালৰ পৰা শুক্ৰ গ্ৰহটো পৃথিৱীৰ লগত সাদৃশ্য থকাৰ বাবে ইয়াক পৃথিৱীৰ যমজ গ্ৰহ বোলা হয়। এই শুক্ৰ গ্ৰহটোক আমি পুৱতি বেলা দেখা পাওঁ বাবে ইয়াক পুৱতি ভোটাতৰা বা সাজ ভোটাতৰা বা সাজলি ভোটাতৰা নামেৰে জনা যায়। শুক্ৰ গ্ৰহটোৰ ব্যাস হ'ল ১২,৩৯০ কিলোমিটাৰ আৰু ই সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ ২২৫ দিন সময় লয়। সূৰ্যৰ পৰা তৃতীয় স্থানত থকা গ্ৰহটো হৈছে আমি বসবাস কৰি থকা পৃথিৱী গ্ৰহ। আমি সকলোৱে জানো যে মহাকাশৰ পৰা পৃথিৱীখন দেখিবলৈ নীলা ৰঙৰ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটো হৈছে চন্দ্ৰ। পৃথিৱীৰ ব্যাস হৈছে ১২,৭৪০ কিলোমিটাৰ আৰু সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন লাগে। ইয়াৰে পিছত চতুৰ্থ গ্ৰহটো হ'ল মংগল গ্ৰহ। মংগল গ্ৰহৰ বৰ ৰংচোৱা বাবে ইয়াক ৰঙা গ্ৰহ নামেৰে জনা যায়। মংগল গ্ৰহটোৰ ২টা উপগ্ৰহ আছে। সূৰ্যৰ চাৰিওপিনে এপাক ঘূৰিবলৈ মংগল গ্ৰহক লাগে ৬৮৭ দিন। বৰ্তমান বিজ্ঞানীসকলে এই গ্ৰহটোৰ ওপৰত ভালেমান অনুসন্ধান চলাই আছে। বৃহস্পতি গ্ৰহটো সূৰ্যৰ পৰা পঞ্চম স্থানত অৱস্থান কৰে আৰু ই সৌৰজগতৰ বৃহত্তম গ্ৰহ। ইয়াৰ ব্যাস ১,৪২,৮০০ কিলোমিটাৰ অৰ্থাৎ আয়তনত পৃথিৱীতকৈ ১৩১৭ গুণ ডাঙৰ। বৃহস্পতি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা ৫৭টা। সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ বৃহস্পতি গ্ৰহৰ প্ৰয়োজন হয় ১২ বছৰ কাল। সূৰ্যৰ পৰা ষষ্ঠ স্থানত থকা গ্ৰহটো হৈছে শনি গ্ৰহ। এই গ্ৰহটো সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ। শনি গ্ৰহৰ বাহিৰ ফালে আঙুঠিৰ দৰে আকৃতি আছে, যাৰ বাবে ই দেখিবলৈ অতি সুন্দৰ হৈ উঠে। অৱশ্যে বৃহস্পতি, ইউৰেনাছ আৰু নেপচুন গ্ৰহৰো আঙুঠি আছে যদিও শনি গ্ৰহৰ আঙুঠিৰ সৌন্দৰ্য বেছি। শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা ৫৩টা আৰু ইয়াৰ ব্যাস ১,২০,৫০০ কিলোমিটাৰ। শনি গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ২৯ বছৰ লয়। সৌৰজগতৰ সপ্তম গ্ৰহটো হৈছে ইউৰেনাছ। ইয়াৰ ব্যাস ৪৯,৭০০ কিলোমিটাৰ আৰু ই সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ ৮৪ বছৰ লাগে। এতিয়ালৈ ইউৰেনাছৰ প্ৰায় ২৭টা উপগ্ৰহ দেখা গৈছে। সূৰ্যৰ পৰা আটাইতকৈ আঁতৰত
অষ্টম স্থানত অৱস্থান কৰা গ্ৰহটো হৈছে নেপচুন। নেপচুন গ্ৰহক সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 164 বছৰ লাগে। ইয়াৰ ব্যাস হৈছে 45,000 কিলোমিটাৰ আৰু ইয়াৰ উপগ্ৰহৰ সংখ্যা 14টা। আজি আমি সৌৰজগতৰ গ্ৰহসমূহৰ বিষয়ে আলোচনা কৰিলো। পাঠটোৰ পিছৰ অংশ পৰৱৰ্তী খণ্ডত আলোচনা কৰিম। আজিলৈকে সামৰিছো। আটাইলৈ শুভেচ্ছা থাকিল। ধন্যবাদ।